ভিডিঅ'টিত থকা চৰিত্ৰ, ঘটনা, দৃশ্য আদি সকলো কাল্পনিক। এই ভিডিঅ'টি চাই কোনেও যাতে বেয়া বস্তু সেৱন নকৰে। ধন্যবাদ। ঐ নিচন, আজিকালি কি হ'ল? তই দেখোন ঘৰৰ পৰা নোলোৱাই হলি। দিল্লীত দেখোন তই ঘপককৈ ক'ৰ পৰা ওলালি? নহয় ঘৰত এনেহে আছিলো, ভাবিলো তোৰ ওচৰৰ পৰাই আহোঁগৈ। বাৰু কচোন বাৰু, তই মোৰ ওচৰলৈ কিয় বা আহিলি? আমি যে আগতে এটা কাম কৰি আছিলো, এই কামটো আকৌ কৰিম বুলি ভাবিছো। কোনটো? মোৰ দেখোন মনত পৰা নাই। ইমান জল্দি পাহৰিলি? আমি যে আগতে কৰি থকা কামটো। এইটো কিন্তু ভাই, এইটো ৰিস্ক আছে। আমাক বেলেগৰ কথা নালাগে নহয়, আমাক নিজৰ কাৰণেহে লাগে। সেইটো নোহোৱা নহয় বাৰু, তেনেহ'লে লাগিব লাগে আৰু কি ক? আৰু এটা কথা কিন্তু দেই, এইবিলাক কথা কিন্তু বেলেগে গম পাব নালাগে। তই এইবিলাক একো টেনশ্যন নকৰিবি, মই কাকো নকওঁ। তেনেহ'লে ময়ো অলপ টকা যোগাৰ কৰোঁগৈ, তয়ো কিবা কিবি মিলাচোন। বাৰু মই কিমান পাৰোঁ চেষ্টা কৰিম। তই বস্তুটো ক'ৰ পৰা আনিবিনো? তই এইবিলাক চিন্তা কৰিব নালাগে, খালি পইচা হ'লেই হ'ল। তেনেহ'লে মই যাওঁ, তই থাক, কাইলৈ লগ পাম। লুচন, লুচন ভাই। তই আহিলি, বাকী বস্তুটো আনিছ নাই? এইটো নানিলে হ'বনে আৰু? তেনেহ'লে ব'ল আমি জেগাটোলৈ যাওঁ। ব'ল যাওঁ তেন্তে। তই দেখোন একদম ৰুমটো ভাইব বনাই থৈছ। ইয়াত দেখোন কাৰো খাদ্য নাই গম পাবলৈ। বস্তুটো জল্দি ওলা। ৰচোন, এইবিলাক জল্দি কৰা বস্তু নহয়। মোৰ কিন্তু ভয় ভয়হে লাগিছে। মই আছো নহয়, ভয় নকৰিবি। ক'ৰ পৰা আনিলি বস্তুটো? কোন তেন্তে? দাদা, এইটো মালটো। পইচা ঠিকে আছেনে? গম পালি এতিয়া? গম পালো দে। তোৰ হাতত যদি টকা কম আছে, ঘৰৰ বস্তু বেছি দে না। এইবিলাক কৰিলে ভাল নহ'ব নেকি? বস্তুটো ওলাও তেন্তে ন?